কণমানি একদম জুবিনদাৰ নিচিনা ভয়েস একদম জুবিনদাৰ নিচিনা এক্টিং কি কৰিব নোৱাৰে জুবিনদাৰ নিচিনা সমস্ত হিৰে হিৰে সেই ল'ৰাজনৰ যুৱকজনৰ হিৰে হিৰে জুবিনদাই মানে গোটেই মানে জুবিনদাৰ প্ৰত্যেকটো গুণে তাৰ গাত আছে মানে আপোনালোকে দেখিলে আচৰিত হৈ যাব ইমানেই ধুনীয়াকৈ জুবিনদাৰ গীত গাইছে জুবিনদাৰ ভয়েস আৰু জুবিনদাৰ ভাগৰ ডাইলগখিনি জুবিনদাৰ যিখিনি কথা কয় যে ইমান বছৰ মই ইমান 25,000 গীত গাইছিলোঁ ইমান ধুনীয়া কথাখিনি কৈছে আৰু আপোনালোকে শুনিলে সঁচাই বৰ ভাল লাগি যায় এই যুৱকজনৰ মানে সেই কণমানিজনৰ ওপৰত মানে কণমানি মানে অলপ ডাঙৰে হৈছে মানে বেছি একদম সৰুও নহয় বিশেষকৈ তেওঁ ইমান ধুনীয়াকৈ জুবিনদাৰ গোটেই বস্তুখিনি আয়ত্ত কৰিছে বৰ সুন্দৰ হৈছে আৰু আপোনালোকৰ মাজলৈ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তখিনি চাওঁ আহকচোন চিধা মানুহ মই সেন্তা কাকো খাতি নকৰোঁ 25 বছৰ 16,000 গান মই গৈছোঁ আপুনি কোৱা নাই থেংক ইউ এণ্ড লাভ ইউ আৰু কি কয় মই কিবা কিবি কয় যে আৰু কেনেকুৱা মই একদম চিধা মানুহ মই সেন্তা কাকো খাতি নকৰোঁ 25 বছৰ 16,000 গান মই গৈছোঁ আপুনি কোৱা নাই নাহৰ ইয়াৰ বোলে হীৰাই উপহীৰাই জুবিন গাৰ্গ সোমাই আছে যেনে নৱজিত মায়া 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 মাথু মায়া ৱা তুমি জানো সঁচা নে মৰমতে মায়া মায়া ভৰা আৰু এটা লগে লগে কর্ণত কুন্দল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোমার আদা ফুটা হাখি কর্ণত কুন্দল তোমার মাথে ময়ূরার পাখি কর্ণত কুন্দল তোমার মাথে ময়ূরার পাখি কন্তত পুষ্পব তোমার সূর্য যেন দেখি আজানুলম্বিত তোমার বিজুলি দেখি কর্ণত কুন্দল তোমার মাথে ময়ূরার পাখি কর্ণত কুন্দল তোমার মাথে ময়ূরার পাখি এই ল'ৰাজনৰ কণ্ঠ শুনিলে কোনে বিশ্বাস কৰিব যে ইয়াৰ ৰাতিৰ ভাতৰ সাজৰ বাবে টনাটনি ইয়াৰ স্কুল ইউনিফৰ্ম যোগাৰ কৰিবৰ কাৰণে টনাটনি এনে এটা পৰিয়ালৰ এটা সন্তানে জুবিন গাৰ্গৰ গীত কি ধৰণে পৰিৱেশন কৰিছে আপোনালোকে দেখিছে কোনো ধৰণৰ সুবিধা নাই কতো গান শিকাৰ তাৰ স্কোপ নাই কাৰণ চৰমভাৱে অৰ্থৰ অভাৱ তথাপি ল'ৰা কিন্তু ৰৈ যোৱা নাই আৰু আকৌ নতুন প্ৰভাত হ'বৰ বাবে নৱজিত কৈবৰ্তহঁত মই ভাবোঁ এটা ৰোল মডেল যেনে ল'ৰাক যদিহে আমি মঞ্চ দিব পাৰোঁ তেতিয়াহে চৰকাৰী বিদ্যালয় প্ৰকৃত প্ৰতিভাৰ উদয় হ'ব ইয়া আলি
নৱজিত কৈবৰ্ত। আপোনালোকে শুনিলে দেখিলে ইমান ধুনীয়া ভইচ, এনেকুৱা নিচিনা বোকাৰ পদুম ফুলি থকা যিবিলাক বোকাৰ পদুম আছে সেইবিলাক আমি ফুলিবলৈ ওলাই আনি দিব লাগে। এনেকুৱা নিচিনা ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগে, তেওঁলোকে উৎসাহ পাব, প্ৰেৰণা পাব। এনেকুৱাবিলাকে কোনোবা আকৌ দেখুৱাওক, মাতক, গীত গাওক, এইবিলাক যুৱক সদায় মানে আগলৈও যাতে এনেকুৱা ভাল ভাল গীত গাই যাওক, ভাল ভাল পৰিৱেশন কৰি যাওক, আৰু পঢ়াটো যিহেতু আগুৱাই যাব লাগিব। আৰু ইমান ধুনীয়া এটা ভইচ, ইমান ধুনীয়া গীত গাইছে, আৰু ভাল ভাল মানুহ হওক, জুবিন দাতকৈ ওপৰ হৈ যায় তাৰে কামনা কৰিছোঁ। আৰু ভাল কাম কৰাজনক আমি সদায় আগুৱাই দিব লাগিব, বা তেওঁলোকৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগিব, যাতে এওঁলোকৰ গীতবিলাক, এওঁলোকৰ সেইবিলাক বাহিৰৰ মানুহে পাওক, এওঁলোকক কোনোবাই মাতক, সহায় কৰক আৰু গীত গাবলৈ, তেতিয়ালৈকে তেওঁলোকে প্ৰয়াস পাব। সেইবাবে তেওঁলোকৰ ভিডিঅ'বিলাক লৈ আমি শ্বেয়াৰ কৰোঁ। গতিকে এনেকুৱা নিচিনা যুৱকক সদায় আশীৰ্বাদ কৰিব লাগে, আৰু আমাৰ চেনেলৰ তৰফৰ পৰা আশীৰ্বাদটো আছে বাৰু, আৰু প্ৰাৰ্থনা কৰিছোঁ এই যুৱকজন যাতে জুবিন দাতকৈ ওপৰ হৈ যাওক।